নমস্কাৰ বন্ধুসকল, ৰাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আনদিনাতকৈ অলপ সোনকালে উঠিলোঁ। সেউজীয়াবোৰৰ মাজে মাজে আজি এটা জেগা লৈ যাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আজি ক'ত গৈছোঁ আপোনালোকক অকণমান সময় দেখাই দিম, ঠিক আছে। এয়া আমাৰ গাঁৱৰ শিৱ মন্দিৰ ভাগ। এয়া মই আহি পালোঁ মোৰ গন্তব্যস্থান, মানে আজি আমাৰ গাঁৱৰ ডিমৌ নৈত একেবাৰে মাছ মাৰি আছে। তো আজি তাকে ৰাতিপুৱাই চাই যাওঁ বুলি ভাবিলোঁ। নিজেইতো জাল মাৰিব নাজানো, তাকে বোলো আপোনালোকক এবাৰ দেখাই ৰাইজে জাল মৰা এবাৰ ধুনীয়াকৈ চাওঁ, কোনে কিমান মাছ পাইছে তাকে আপোনালোকক অকণমান দেখাই দিওঁ। এই আবতৰীয়া বতৰত যে মাছৰ ইমান উজান উঠিছে তাকে বোলো মই আপোনালোকক অকণমান দেখাই দিওঁ। আৰে বা, জাল মৰা মানুহ দেখিছেনে? ইমানেই জাল মৰা মানুহ চাওকচোন। তো আপোনালোকে কোন জেগাত আছে, মই জেগাটো আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। কোন জেগাত ইমান মাছ ওলাইছে আজি, আৰু আজিয়ে নহয় প্ৰতিবাৰেই ওলায়, সদায় এইকেইদিন প্ৰায় ওলাই আছে। আপোনালোকো আহিব পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে ভাবিছে চাগে ইমান মাছ মৰা মানুহ ক'ত মাছ পাব। মই দেখাই আছোঁ মাছখিনি কিমান পাইছে। প্ৰতিজনে প্ৰতিখন খেৱালিতে মাছ আহিবই, প্ৰতিবাৰে আহেই, মানে প্ৰায় মাছ আহেই। তো আপোনালোকক দেখাই দিছোঁ মাছখিনি। এয়া দেখিছে, দুজনী এজনী হ'লেও মানে আহিবই, আৰু দুজনী এজনী নহয় বাৰু, তাতকৈ বেছিও আহে। কিছুমানে বৰালিও পাইছে, কিছুমানে বাহু পোৱালি পাইছে, বাত, এইবিলাক প্ৰতিজনেই মানে পায় প্ৰতিখন। এইটো এতিয়া আহিয়েই প্ৰথম মাৰিছে, প্ৰথম খেৱালিতে তাৰমানে বহনি হ'লেই, পালেই প্ৰথমতে আহি। এয়া দেখিছেনে, ধুনীয়া ধুনীয়া মাছ, একদম লোকেল নৈৰ মাছ। আৰু ডিমৌ নৈৰ মাছ বুলি ক'লেতো বহুতে জানেই, ইমানেই সোৱাদ খাবলৈ। আপুনি এবাৰ আহিব, ডিমৌ নৈৰ মাছ ধৰিব আৰু মাছ খাব পাৰিব, ইমান ধুনীয়া সোৱাদ। তো জেগাডোখৰ আছিলে আমাৰ নিতাই পুখুৰী। ঠিক আছে, থেংক ইউ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।